আপুনি বাৰু কেতিয়াবা ভাবিছেনে চাকৰি নে বেপাৰী নাই ভাবা তেতিয়া মোৰ লগত ভাবক নমস্কাৰ মই অন্তু ৰাজনাথ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনাক স্বাগত জনাইছো আপুনি জানেনে বৰ্তমান অসমৰ নিবনুৱাৰ হাৰ কিমান প্ৰায় 8.5% আৰু এইটো একেবাৰে সৰু নম্বৰ নহয় মই আকৌ কৈছো এইটো একেবাৰে সৰু নম্বৰ নহয় আৰু ইমান বেছি নিবনুৱা থকাৰ বা ইমান বেছি নিবনুৱাৰ মূল কাৰণটো কি জানেনে মেন্টালিটি মানসিকতা মোক কেৱল তোমাকেই লাগিব তোমাক নাপালে মই কি কৰিম তোমাক নাপালে মই কি কৰিম ভাই চাকৰি চৰকাৰী চাকৰি মোক কেৱল চৰকাৰী চাকৰিয়ে লাগিব আৰে চাকৰি নাপালে মই কি কৰিম আৰে মই কি কৰিব পাৰো কি কৰিব নোৱাৰে আপুনি কি কৰিব নোৱাৰে হেতু ভাবক কেৱল চাকৰি পিছত দৌৰি আছে সব চাকৰি পিছতে দৌৰি আছে মোক চাকৰি লাগে তাকো চাকৰি আৰে ভাই ইমান চাকৰি কৰ পৰা আহিব কোনে দিব ভাই চাকৰি ইমান The Times of India এটা নিউজৰ মতে এটা ডাটা এটাৰ মতে নেক্সট 30 বছৰৰ ভিতৰত প্ৰায় 7 মিলিয়ন জব নোহোৱা হৈ যাব পৃথিৱীৰ পৰা খতম টাটা বাই বাই কিহৰ কাৰণে কাৰণ টেকনলজি বাঢ়ি আছে এআই বাঢ়ি আছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স বাঢ়ি আছে মেক্সিমাম জব খতম হৈ যাব তেতিয়া হলে চাকৰি কোনে দিব এতিয়া পৰা ইমান চাকৰি ওৰিয়েন্টেড কিয় আমাৰ কেৱল চাকৰিয়ে কিয় লাগে আমাৰ সব প্লেন বি কিয় নাই আৰে মানেছো এটা যদি চাকৰি থাকে আপোনাৰ ধুনীয়া এটা ঘৰ থাকিব ধুনীয়া এখন গাড়ী থাকিব ধুনীয়া এটা ফ্যামিলি থাকিব যদি চাকৰি নাথাকে তেনে থাকিব নোৱাৰে কিয় থাকিব নোৱাৰে কিয় আপোনাৰ এখন বাস মিছ হলে আপোনাৰ পিছৰ বাসখন আপুনি কি যাব লগা ঠাই নাযায় তেতিয়া আপুনি চাকৰি নাই পোৱা তেনে আপুনি বেলেগ কিয় বস্তু ট্ৰাই কৰা নাই কিয় ট্ৰাই কৰা নাই আপুনি আৰু বৰ্তমান অসমত এই চাকৰি পোলা বস্তুটো ইমান বেছি হাইলাইটেড কৰি ৰাখি দিছে নহয় বহুত বেছি হাইলাইটেড আৰে বাপৰে চৰকাৰী চাকৰি চকীদাৰে হ'ব পাৰে লাগিলে কেৰাণী হ'ব পাৰে আৰে বাপৰে চৰকাৰী চাকৰি আৰু বেপাৰী হে বেপাৰী আমি এটা কথা পাহৰি যাওঁ আম্বানী বেপাৰী আদানী বেপাৰী জুকাৰবাৰ্গ বেপাৰী সব বেপাৰী বিজনেছমেন সব ব্যৱসায়ী চাহ বেছিও কোটিপতি হৈ আছে তেওঁলোকো বেপাৰী আমি কিয় একো নতুন চিন্তা নকৰোঁ কিয় একো নতুন বস্তু নাভাবোঁ হোৱাই আৰু প্ৰব্লেম ক'ত প্ৰব্লেম আমাৰ সিস্টেমত প্ৰব্লেম আমাৰ ডিএনএত আমাৰ একদম সৰুৰ পৰাই কয় আৰে বাপৰে মেৰা বেটা ইঞ্জিনিয়াৰ বনেগা मेरा बेटा डॉक्टर बनेगा ऐसे कैसे चलेगा भाई सबे थोड़े ना सबे डॉक्टर হ'ব পাৰিব সব ইঞ্জিনিয়াৰ সব কেনেকা হ'ব পাৰিব ভাই ইম্পসিবল যদি আপুনি হ'ব নোৱাৰে কি তেন্তে আপুনি বেলেগ কি নাখাই মৰিব নেকি আপুনি আৰে কাম কৰিব লাগিব কিছুমান মানুহে বিজনেছ সখত কৰে কিছুমান মানুহে বিজনেছ বাধ্যত পৰি কৰে যদি আপুনি বাধ্যত পৰি কৰিব লগা হৈছে তেন্তে ইয়াক সখলে ৰূপান্তৰ কৰি লওক এতিয়াই সময় থাকোতে সখ কৰি লওক বিজনেছটো বিজনেছ এটা গেম হয় পেছা নহয় গেম হয় এটা বাণিজ্যে বহতে লক্ষ্মী বুলি কথা এটা আছে সময় থাকোতেই যদি বাধ্যত পৰি বিজনেছ কৰিছে সখ কৰি লওক মালামাল হৈ যাব ইমানবোৰ কথা ক'বলৈ মই কোন সেইটো এটা প্ৰথম প্ৰশ্ন আপুনি মোক না জানে না চিনে মই কোন মই এনেকুৱা এজন মানুহ যে নিজেও শিকা আৰু আনকো শিকাও মই এজন ছাত্ৰ পঢ়ি আছো ভাল ৰেপুটেটেড ইউনিভাৰ্চিটি এখনত পঢ়ি আছো মোৰো পটেনশিয়াল আছে বুলি মানুহে ভাবে এটা ভাল জব এটা ল'বৰ কাৰণে কিন্তু মই কেতিয়াও আজিলৈকে জব ওৰিয়েন্টেড কৰি ৰখা নাই মই কেতিয়াও ভবা নাই যে মই কেৱল চৰকাৰী চাকৰিয়ে কৰিম মোৰ ওচৰত প্লেন বি আছে পাছ কৰোঁ ফেইল কৰোঁ প্লেন বি সাকসেসফুল হয় ফেইল হয় আই ডোন্ট নো মানুহৰ লাইফত কোনো একো নাজানে কিন্তু মোৰ ওচৰত প্লেন বি আছে মই কেৱল এটা বস্তুতে ফোকাস কৰি থকা নাই আপুনিও হওক তেনেকুৱা কিয় কেৱল চাকৰিয়ে কিয় এই চেনেলটোত মই ব্যৱসায়ৰ লগত জড়িত কিছুমান কথা আলোচনা কৰি থাকিম মই নিজেও শিকি আছো আৰু আপোনাকো শিকাই থাকিম সৰু বুলি সহজত নলব কাৰণ সৰু পেকেট ডাঙৰ ধামাকাও হ'ব পাৰে ইমান সময় ভিডিঅটো শেষলৈকে চাই থকাৰ বাবে আপোনাক অশেষ ধন্যবাদ লগ পাম এটি নতুন ভিডিঅত চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক লগতে বেল আইকনটো দবাই ৰাখক